এভৰিৱান সকলোকে গুড নাইট জনালোঁ বন্ধু বান্ধৱীসকল। এয়া চাওক আমি এতিয়াহে পানী ল'ব গৈ আছোঁ। আমাৰ ইয়াতে বহুতখিনি পানী প্ৰব্লেম হয়, ভল্টেজটো সময়ে সময়েহে আহে। এইটো কাৰণে আমি যেতিয়া ভল্টেজটো আহে তেতিয়া পানীটো ধৰিবলগীয়া হয়। এয়া ল'ৰাটো দুটা বাল্টিং লৈ গৈছে, মই দুটা বাল্টিং লৈছোঁ। এয়া ছোৱালী দুটা বাল্টিং লৈছে। এনেকৈ সকলোৱে নিজৰ নিজৰ দুটা দুটা বাল্টিং লওঁ। এয়া মোৰ দুনু ল'ৰাটো চাই দুটা লৈ আনিছে। এয়া মই দুটা লৈ আনিছোঁ। এতিয়া আহি পালোঁ। এতিয়া পানীটো ধৰিম আৰু এয়া এতিয়া পানী বঢ়াইছোঁ আৰু এইটো অলপ ছাইড কৰিছোঁ। এইটো অলপ ছাইড কৰা। এই বাল্টিংটো পৰিব ধৰচোন, ধৰ বাল্টিংটো ধৰ। ধৰি থাকচোন, অলপ ছাইড কৰি লওঁচোন বাল্টিংটো। এয়া চাওক কেনেকৈ ইমান কষ্টত দাঙি লৈ গৈছে চাওকচোন। এনেকৈ ধৰচোন। এয়া ছোৱালীয়ে লৈ গৈছে, ল'ৰাটো ওপৰলৈ পালে আৰু মই এই দুটা লৈ যাব লৈছোঁ। আপোনালোকৰ এনেকৈ কষ্ট আনিব দিয়ে নেকি? কমেণ্টত জনাব দেই।